নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু মেডিকেলৰ পৰা আমাক ডিচাৰ্জ দিয়াৰ কথা কালি ছাৰে কৈছিলে, গতিকেলৈ এতিয়া খুৰীদেউ বহুত ভাল আৰু মনটো ভাল লাগি আছে। যিহেতু ঘৰলৈ যাবলৈ পাম, 5 তাৰিখে এমাহেই হ'ব। গতিকেলৈ আজি ভাবিলোঁ অকণমান ফুৰি আহোঁ। নাগালেণ্ডৰ এগৰাকী সৰু ছোৱালী পঢ়ি আছে BA, তাইকো লগ পালোঁ এই অকণমান ফুৰিবলৈ আহিবলৈ। গতিকেলৈ ভাবিলোঁ অকণমান ফুৰি আহোঁ, লগতে আপোনালোকক মই শ্বিলঙৰ যিখন আয়ুৰ্বেদিক মেডিকেল, সেই মেডিকেলখন দেখাম। গতিকেলৈ বুলি ভাবি আহিলোঁ আজি ইয়াত শ্বিলঙৰ আয়ুৰ্বেদিক মেডিকেলখন আপোনালোকক দেখাবৰ বাবে। ব'লকচোন আমি এতিয়া যাওঁ আয়ুৰ্বেদিক মেডিকেলখন চাবলৈ। অকল মেডিকেলে নহয়, সেইখন এখন মেডিকেল কলেজ। তাত ল'ৰা ছোৱালী পঢ়িবও পাৰে আয়ুৰ্বেদিকৰ ওপৰত। আৰু এইবোৰ দেখিছে যে, এইবোৰ চব লজ। এই গলিটোৱেদিও ওপৰলৈ গৈও লজ আছে। এইবোৰ চব নতুন লজ বনাই আছে। আৰু এইবোৰ চব নিগিমছ মেডিকেলৰ, এইবোৰ এইটো সোঁহাতে যিমান আছে এইবোৰ চব নিগিমছ মেডিকেলৰ বাউণ্ডেৰী হয়। আৰু আমি আহি এয়া পাই গ'লোহি আয়ুৰ্বেদিক মেডিকেল। ৰাস্তাৰ পৰা এয়া আমি সোমাই গৈছোঁ ভিতৰলৈ। ইমান ধুনীয়া পৰিষ্কাৰ জেগাবোৰ, চাওকচোন কিমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে। ইয়াত লিখা আছে হোমিঅ'পেথি চিকিৎসালয়, আৰু সেইফালে নীলা সেইকৈ লিখা আছে আয়ুৰ্বেদিক চিকিৎসালয়। এইয়া চাওক আয়ুৰ্বেদিক চিকিৎসালয়, এইফালে লিখা আছে হোমিঅ'পেথি চিকিৎসালয়। এইজনী মোৰ লগত অহা ভণ্টিজনী, দুইজনীয়ে এতিয়া ভিতৰলৈ সোমাই যাওঁ। ভিতৰখন চাওঁগৈ ব'লকচোন কিমান ধুনীয়া। মই আগতে এবাৰ আহিছোঁ, কিন্তু মই আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ সেইবাৰ আহোঁতে। এইবাৰ আপোনালোকক দেখাম বুলিয়ে আকৌ আহিছোঁ। ইমান ধুনীয়া, চাওক এইবোৰ ৱালতে গছ ওলাইছে, সৰু সৰু পুলি, বৰ ধুনীয়া লাগিছে। আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে গম নাই পোৱা, কিন্তু ইমান ধুনীয়া লাগিছে দেখিবলৈ। চবফালে ফুল, অকল ফুলৰে মেডিকেলখন আৰু বেছি ধুনীয়া কৰি তুলিছে। এনেওতো বাৰু চিনেৰীবোৰ বহুত ধুনীয়া, কিন্তু ফুলবোৰ ইমান ধুনীয়াকৈ ৰুইছে, সেইকাৰণে বেছি ধুনীয়া লাগিছে। এইফালে মই তললৈ নামি যাম এতিয়া। তললৈ নামি যাম। চাওকচোন ইমান ধুনীয়া। পিনে তললৈ নামি এই তললৈ আছে কলেজকেইখন, আপোনালোকে দেখিব। এইজনী ফটো মৰাত ব্যস্ত তাই। এইখন যিহেতু মেডিকেল কলেজ, ইয়াত ল'ৰা ছোৱালীবোৰ পঢ়িব আহিবও পাৰে। বিভিন্ন ঠাইৰ পৰা বহুত ল'ৰা ছোৱালী ইয়াত পঢ়ি আছে। অসমৰ আছে, নাগালেণ্ড, অৰুণাচল, তেনেকৈ বহুতৰ পৰা আহি ল'ৰা ছোৱালী পঢ়ি আছে ইয়াত। আয়ুৰ্বেদৰ ডক্তৰ পঢ়ি আছে তেওঁলোকে। আৰু এতিয়া আমি এইফালেদি নামি যাম। এইফালে নামি গৈ এইটো ষ্টেপ নমাৰ পাছত আৰু এটা ষ্টেপ আমি নামিব লাগিব। চাওকচোন ফুলবোৰ সঁচাকৈ বৰ মৰম লগা দেই।
ইয়াত ল'ৰা ছোৱালীবিলাক থাকিবৰ কাৰণে মানে হোষ্টেল আছে, কিন্তু মই আপোনালোকক চব আজি দেখাব নোৱাৰিম যিহেতু দেৰি হৈ যাব। ইয়াত হোষ্টেলো আছে ল'ৰা ছোৱালীবোৰ থাকিবৰ কাৰণে। এতিয়া দুইজনীয়ে ইয়াতে দুকপিমান ফটো মাৰি ল'ম। এতিয়া এইফালেদি আমি তললৈ নামি আহিলোঁ। নামি অহাৰ পাছত এইফালে আছে এয়া কাৰ্যালয়, এইটো কাৰ্যালয়। তাৰপিছতে এইফালে চাওক, এইফালে আছে হোমিঅ'পেথি মহাবিদ্যালয় আৰু এইফালে আছে আয়ুৰ্বেদ মহাবিদ্যালয়। আৰু এইফালৰ ৰাস্তাটোৱেদি এতিয়া আমি ওলাই যাম। খোজকাঢ়ি কাঢ়ি একেবাৰে ভাগৰি পৰিছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সোমাই গ'লোঁ সেইপিনে, দেখিছেনে? এইপিনে সেই ইটো ৰাস্তা সোমাই গ'লোঁ, সেইটো ৰাস্তা এনেকৈ ভিতৰলৈ, আৰু ওলাই আহিলোঁ এইফালৰ ৰাস্তাটোৱেদি। বাৰু এবাৰ ভালকৈ দেখাম বাৰু। চাওকচোন কিমান তলৰ পৰা উঠি আহিছোঁ, দেখিছেনে? ভালকৈ দেখাইছোঁ ৰ'ব দেই। আমি প্ৰথম আহিছিলোঁ সেইফালে, সেইটো ৰাস্তাইদি আহিলোঁ। আহি দেখিছে এইফালে মেইন গেট, এইখন মেইন গেটেদি এইফালে সোমালোঁ। সেইফালে সোমাই ভিতৰ খটখটিয়েদি নামি এপাক দি এইটো ৰাস্তাই ঘূৰি আহিলোঁ। এতিয়া আমি এইটো ৰাস্তাই চিধা ওলাই যাম। আহোঁতে আধা ৰাস্তা পাই টেক্সি এখন পালোঁ, টেক্সিখনতে উঠি দিলোঁ 20 টকা ল'লে। এতিয়া যাওঁতে কি পাওঁ চাওঁ, আৰু মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।